সুধিব লাগিব নহয় আপোনালোকৰ আজি যি ধেমাজি জিলা গাঁও পঞ্চায়ত সন্থাৰ যি আজি অধিৱেশন হ'ল সেই অধিৱেশন সম্পৰ্কে আপোনালোকৰ যি কমিটি গঠন হ'ল আৰু কি ডিচিশ্যন ল'লে বা কি সিদ্ধান্ত লৈছে সেই সম্পৰ্কে পোনপ্ৰথমে আপোনালোকক সকলোকে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে আজি ইমান সময়লৈকে যে আমাৰ বাবে অপেক্ষা কৰিলে এই ধেমাজি জিলা গাঁও পঞ্চায়ত সভাপতি সন্থাৰ অধিৱেশনত থাকি যিখিনি দিহা পৰামৰ্শ দিলে আমি প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমাৰ এটা ধেমাজিৰ বাবে গৌৰৱ যে আমাৰ ধেমাজি জিলাত 65খন গাঁও পঞ্চায়তৰ সহযোগত আমি 2019 চনত আমি গাঁও পঞ্চায়ত ধেমাজি জিলা সভাপতি সন্থা অনুষ্ঠিত কৰিছিলোঁ। সেই অনুপাতে আজি আমি যে সেই অধিৱেশনৰ অনুসৰি আমাৰ দুবছৰীয়া কাৰ্যকাল আছিলে, সেই কাৰ্যকালৰ ভংগ কৰি আমি এখন পুনৰ আজি ধেমাজি জিলা গাঁও পঞ্চায়ত সভাপতি সন্থা অনুষ্ঠিত কৰা হয়। আৰু আমি এই গাঁও সভা প্ৰতিনিধি সভাত সভাপতিত্ব কৰাৰ পিছত অনুষ্ঠিত হোৱাৰ পিছতে আমাৰ এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। আৰু মুকলি সভাত আমি যে আমাৰ যিখিনি আমাৰ গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলৰ যিখিনি আমাৰ প্ৰাপ্য আমি প্ৰাপ্য বঞ্চিত হৈ আছোঁ, যিখিনি আমাৰ আঁচনি আমি সঠিকভাৱে ৰূপায়ণ কৰিব পৰা নাই, যে আমি বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন বুলি আছোঁ, সেই সন্দৰ্ভত আজি আলোচনা কৰা হয়। আৰু সেই অনুপাতে আমি অসমৰ মাননীয় মন্ত্ৰী আমাৰ গ্ৰামোন্নয়ন পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়ালৈ আমি জিলা উপায়ুক্তৰ জৰিয়তে আমি এখন স্মাৰকপত্ৰ পঠাইছোঁ। আৰু সেই স্মাৰকপত্ৰখিনি আপোনালোকক মই পাঠ কৰিব বিচাৰিছোঁ। ইয়াতে আমি তাত সমস্যাসমূহ আমি পাঠ দিছোঁ। প্ৰথমতে আমাৰ চৰকাৰে আমাৰ পঞ্চায়তসমূহলৈ 170 কোটি টকা আবণ্টন দিছিলে, আপোনালোকে সকলোৱে গম পাইছে। সেইখিনি ইতিমধ্যে তেখেতসকলে আমন্ত্ৰণ দিয়া নাই, আমাৰ মুকলিকতা সেইখিনি আমাৰ অতি সোনকালে আমাৰ সেইখিনি মুকলিবৰ কাৰণে আমি এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ তেখেতসকলে। তাৰপিছত পঞ্চায়ত এটাত শক্তিশালী ব্যৱস্থাখিনি আমাৰ পঞ্চায়তৰ বিভিন্ন সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত আমাক পঞ্চায়তৰ প্ৰতিনিধিসকলৰ আমাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ কাৰণে আমি তেখেতসকলক এটা দাবী জনাইছোঁ। লগতে পঞ্চায়ত প্ৰতিনিধিসকলৰ যিটো মাহেকীয়া যিখিনি দৰমহা সেইখিনি আজিলৈকে আমি পোৱা নাই, সেইখিনি ক্ষেত্ৰত আমি পঞ্চায়ত মন্ত্ৰী ডাঙৰীয়ালৈ আমি প্ৰতিবেদন পঠাইছোঁ। অতি সোনকালে এইখিনি আমাৰ মাহেকীয়া কৰিব লাগে। মাহেকীয়া যিটো দৰমহাখিনি আমাৰ গাঁও পঞ্চায়ত ৱাৰ্ড সদস্য হওক, আঞ্চলিক পঞ্চায়ত সদস্য, জিলা পৰিষদৰ সদস্য, গাঁও পঞ্চায়ত সভাপতি সভানেত্ৰীসকলখিনি আমাৰ মাহেকীয়া যিখিনি দৰমহাখিনি আমাৰ প্ৰেৰণ কৰিবৰ কাৰণে আমাৰ অতি সোনকালে মুকলি কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে পঞ্চায়ত প্ৰতিনিধিসকলৰ যিখন আমি যেনেকৈ লোকসভাৰ সাংসদসকল, বিধানসভাৰ তেখেতসকল বিধায়কসকল যেনেকৈ জনপ্ৰতিনিধি তেখেতসকলে যিটো বছৰেকৰ মাহেকীয়া যিটো পৰিটোকি পায়, যেনে সকলো সা সুবিধা পায়, কিন্তু আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলৰ পৰা আমি সেইখিনি বঞ্চিত কৰিছোঁ। সেইধৰণে আমাৰ গাঁও পঞ্চায়ত যিহেতু আমি প্ৰতিনিধি সকলো একে প্ৰতিনিধি, গতিকে সেইখিনি আমাৰ অতি শীঘ্ৰে ব্যৱস্থা কৰিবৰ কাৰণে আমি তেখেতসকললৈ আমি স্মাৰকপত্ৰ পঠাইছোঁ। তাৰ লগতে আমি পঠাইছোঁ যে গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলৰ যিটো পেঞ্চন, আমি ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে পঞ্চায়তৰ প্ৰতিনিধিসকলৰ আমাৰ পেঞ্চন নাই, দৰমহা নাই, আমি বিনা বেতনে কষ্ট কৰিবলগীয়া হৈছে। আৰু আপোনালোকে জানে যে আমাৰ যিসকল আমাৰ সাংসদসকল, আমাৰ বিধায়কসকলে তেখেতসকলে পেঞ্চন পায়, তেখেতসকলে যিখিনি সুবিধা পায়, চৰকাৰী সকলো সুবিধা, সেই সুবিধাখিনি আমাৰ পঞ্চায়ত যিহেতু আমি প্ৰতিনিধি, সেইখিনি আমাক গাঁও পঞ্চায়তসমূহৰ সভাপতিসকলৰ যিটো কমিটি আছে, সেই কমিটিটোৱে আজি তেখেতসকলৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন বেলেগ কলেজত অনুষ্ঠিত কৰিছে। আজি এই অধিৱেশনটোত মোক স্থানীয় জিলা পৰিষদৰ সদস্য হিচাপে প্ৰতিনিধি সভাৰ উদ্বোধন কৰি দিবৰ কাৰণে মোক নিমন্ত্ৰণ কৰিছোঁ। মই আহিছোঁ আৰু ইতিমধ্যে আমি প্ৰতিনিধি সভা দুৱাৰ মুকলি কৰিলোঁ আৰু উদ্বোধনো কৰা হ'ল। লগতে ইতিমধ্যে তেখেতসকলৰ যিটো প্ৰতিনিধি সভা, এই সভা আৰম্ভ হ'ব। আৰু এই প্ৰতিনিধি সভাত তেখেতসকলে অসমত দেখা দিয়া ধেমাজি জিলাৰ প্ৰতিনিধি হিচাপে ইয়াৰ গাঁও পঞ্চায়তসকলে যিখিনি সমস্যা তেখেতসকলে সন্মুখীন হৈছে, এই সমস্যাসমূহ ইয়াত বিশদভাৱে আলোচনা কৰাৰ পাছত তাৰ সমাধানৰ কাৰণে চৰকাৰে কি পদক্ষেপ ল'ব পাৰে সেইটো আলোচনা কৰিব। আৰু ইয়াৰ অসুবিধাসমূহ তেওঁলোকে বাহিৰ কৰি কিনে ওপৰলৈ পঞ্চায়ত চৰকাৰলৈ ৰেজ কৰিব, যাতে এই অসুবিধাসমূহ দূৰ কৰে। লগতে আজি ইয়াত অসমৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসক নিমন্ত্ৰণ কৰা হৈছিল, অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক নিমন্ত্ৰণ কৰা হৈছিল, MP-ক নিমন্ত্ৰণ কৰিছিল, MLA-ক নিমন্ত্ৰণ কৰিছিল। কিন্তু বিশেষ অসুবিধা হোৱাৰ কাৰণে তেখেত গোটেইকেইজন আজি গুৱাহাটীত তেখেতে যাবলগীয়া হ'ল বুলি কৈছে। যোৱাকালিলৈকে আমাৰ ৰনোজ পেগু দা হেৰিতে আছিল, ধেমাজিত আছিল, কিন্তু বিশেষ কাৰণতে গুৱাহাটী যাবলগীয়া হোৱাৰ কাৰণে আজি ইয়াত উপস্থিত থাকিব নোৱাৰোঁ বুলি কৈছে। যদিও তেখেতে ইয়াত যিখিনি সমস্যা বিষয়ে আলোচনা কৰি সিদ্ধান্ত ল'ব, এই সিদ্ধান্তখিনি খুব কম সময়ৰ ভিতৰত তেখেতকো জনাবৰ কাৰণে তেখেতে কৈছে। গতিকে ইয়াত আলোচনা কৰাৰ পাছত যিখিনি সমস্যা ওলাব, এই গোটেই সমস্যাখিনি তেখেতসকলক আৰু অসম চৰকাৰক